নমস্কাৰ, মই আছোঁ আপোনালোকৰ ডিজিটেল মিত্ৰ। ভেকেঞ্চি ওলাইছে কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজত। টোটেল ভেকেঞ্চি আছে 3টা। গ্ৰেড 3ৰ ভেকেঞ্চিটো হৈছে গেছ মেকাৰ। আনৰিজাৰ্ভৰ হ'ব। পে স্কেল হ'ব 14,000ৰ পৰা 70,000। গ্ৰেড পে হ'ব 6,200। ছেকেণ্ডটো হৈছে কেয়াৰটেকাৰ কাম কুক। এইটো হ'ব গ্ৰেড 4। আনৰিজাৰ্ভ হ'ব। পে স্কেল 12,000ৰ পৰা 52,000 হ'ব আৰু 3,900 হ'ব গ্ৰেড পে। আৰু লাষ্ট ওলাইছে গ্ৰেড 4 চুইপাৰ। এইটো আনৰিজাৰ্ভ। পে স্কেল হ'ব 12,000ৰ পৰা 52,000 আৰু 3,900 হ'ব গ্ৰেড পে। গেছ মেকাৰৰ কাৰণে হায়াৰ ছেকেণ্ডেৰীৰ লগতে ITI পাছ হ'ব লাগিব। কেয়াৰটেকাৰ কাম কুকৰ বাবে আপুনি 8 পাছ হ'ব লাগিব আৰু চুইপাৰৰ বাবেও আপুনি 8 পাছ হ'ব লাগিব। এপ্লাইৰ লাষ্ট ডেট হৈছে 10 এপ্ৰিল। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে যিখন গভৰ্ণমেণ্টৰ ষ্টেণ্ডাৰ্ড ফৰ্ম হয়, ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লগতে আপোনাৰ বায়'ডাটাখন, আপোনাৰ পঢ়াৰ যিখিনি ডকুমেণ্ট আছে সেইখিনিৰ সৈতে 500 টকাৰ বেংক ডিমাণ্ড ড্ৰাফ্ট এখন কাটি কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজতে অফলাইন আপোনালোকে জমা দিব লাগিব। ইণ্টাৰভিউ হ'ব 12 এপ্ৰিলত। ইয়াৰ বাবে কোনো এডমিট কাৰ্ড বা কলিং লেটাৰ দিয়া নহ'ব। আপোনালোকে নিজে গৈ 10 বজাত এটেণ্ড কৰিব লাগিব ইণ্টাৰভিউটো। এইখিনি আছিলে নটিফিকেশ্যনখন। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰিব পাৰিব। ধন্যবাদ।